হাই ফ্ৰেণ্ডছ, চ' আমি আজি নন্দী বিন্দু গ্ৰুপটোৰ লগত আমি মানে আজি পূজা চাবলৈ আহিছোঁ। এইফালে আছে আমাৰ ৰাকেশ আৰু এইফালে আছে আমাৰ ভিন্দি কৌশিক মহন্ত। চ' আমি এতিয়া পূজা চাব যাই আছোঁ। মানে ভাবিছিলোঁ পূজা চাব আহিম, অলপমান ডাঙৰ হৈছে কিজানি, অলপ ডাঙৰ হৈছে কিজানি পূজাখন, কিন্তু নাই আমি অলপ চালোঁ, সিমান মানে দোকান চোকান মানে সিমান ভাল লগা নাই। তাৰমানে পূজা হোৱা ফিল্ডখন মই আপোনালোকক দেখাই দি আছোঁ। সেইখন দেখিছেনে, ল'ৰা পৰা ফুটবল খেলি আছে। মই আপোনালোকক এবাৰ জুম কৰি দেখাই দিছোঁ। চাওক, তাতে ফুটবল খেলি আছে, মানে তাতে মানে মেইন হেৰি হয়। চাওক, আপোনালোকক মই দেখাই দিছোঁ। ইয়াত মানে এটা নাই, মানে এই ফিল্ডতে মানে পূজা হয়, দোকান চোকান আহে আৰু মানে বহুত ভাল লাগে। মানে জয়ন্তীপুৰৰ পূজা নাই, আমাৰ মানে নিজা গাঁৱৰে পূজা। মানে চ' পূজাখন কেনেকুৱা হৈছে মানে আমি আপোনালোকক এবাৰ দেখাবলৈ চেষ্টা কৰিছোঁ। মানে সিমানো মানে ডাঙৰ মানে পূজাখন হোৱা নাই। তাৰমানে আমি আজি চিনিও আহিছোঁ, মানে কাৰ্তিকো হোৱাৰ কথা আছিল, তাৰ বোলে পেটৰ বিষ হৈছে, সেইকাৰণে সি আহিব পৰা নাই। আমি মানে যাই আছোঁ। মানে আপোনালোকক মই এবাৰ মন্দিৰটো দেখাই দিছোঁ, কেনেকুৱা মন্দিৰ। চ' এইটো হৈছে আমাৰ এই মন্দিৰটো, আপোনালোকে নিশ্চয় দেখা পাইছে, বহুত মানে ডাঙৰকৈ বনাইছে মন্দিৰটো। চ' আৰু দেখাইছোঁ আগত চবত। চ' ইয়াত মূৰ্তি বা কেনেকুৱা কৰিছে আপোনালোকক মই এবাৰ দেখাবলৈ চেষ্টা কৰোঁ। মোৰ মতে মূৰ্তি নহয়, মই এবাৰে বড়োহাটৰ পূজাখনৰ পৰা আহিলোঁ, মানে মূৰ্তি নাই, মানে দোকান চোকান একো নাই ইয়াত। মানে অলপমান হ'লেও দোকান আছে, মানে একো নাই। তাৰমানে বড়োৰ পূজাত এইবাৰ যিটো ক'ভিডৰ কাৰণে পূজাবোৰ ডাঙৰকৈ পাতিব পৰা নাই। ক'ভিড প্ৰট'কল মানি এইবাৰ অনুষ্টুপীয়াকৈ পূজাবোৰ আৰম্ভ কৰিছে। পূজা মণ্ডপ এইবাৰ পূজাৰ মূৰ্তি নাই, ঘট পূজা কৰিছে। মানে সৰুকৈ কৰিছে, যাতে ক'ভিডৰ পৰা আমাৰ গোটেই ৰাজ্যখন ক'ভিডৰ পৰা আমাৰ মুক্ত হয়। আমি উৎসৱ পিছতো কৰিব পাৰিম যদি আমি ক'ভিডৰ পৰা ৰক্ষা পাব পাৰোঁ। আমি জয়ন্তীপুৰৰ পূজাত আহিছোঁ আজি মোৰ সমনীয়াক, মানে মোৰ ভাইটিবোৰক লৈ। কি ক'ম আৰু, কিমান দুৰ্গা পূজা বুলি ক'লে আমাৰ অসমীয়া ইমান ডাঙৰ পূজা এখন, কিন্তু এই পূজাত কোনো মানুহ নাই। ফিল্ডখন আমাৰ দেখুৱাই দিব। এইখন ফিল্ডত আমাৰ বহুত দোকান বহে। ইয়াত পূজাৰ গোটেই ফিল্ডখনত দোকান, বহুত মানুহ হয়। কিন্তু এইবাৰ অনুষ্টুপীয়াকৈ পূজাখন পাতিছে, দোকান পোহাৰ নাই, এইখিনিয়ে আৰু। চ' মই এবাৰ এই দোকানৰ মানে মূৰ্তিটো মানে সেইকাৰণে দেখুৱাবলৈ চেষ্টা কৰিছোঁ। মোৰ মতে মূৰ্তি নহয়, কিজানি কিবা বেলেগ বস্তু। ব'লকচোন। চাওক, স্ক্ৰীণত পূজা পাতিছে, স্ক্ৰীণত পূজাখনৰ বিষয়ে আমাৰ পুৰোহিতজনে কিবা ক'ব। তাৰমানে দোকান ফিল্ডত হয়, আমাৰ মানে এবাৰ ৰাস্তাত হৈছে। তাৰমানে মই আপোনালোকক দেখাই দিছোঁ। এইবাৰ তাৰমানে সিমান মানে হেৰি হোৱা নাই, তাৰমানে ৰাস্তাত হৈছে দোকান। আগতো দোকান আছে, মই অলপমান দেখাই দিছোঁ। এই দোকান আৰু কি ক'ব। আমি দোকানলৈ আহিছোঁ, চিকেন পকৰা গোটেইখিনি বস্তু আছে। মই এটা কথাটো সুধিব খুজিছোঁ, দোকান কেনেকুৱা? পূজা ভাল নহয়, ক'ভিড পৰিস্থিতিৰ কাৰণে এইবাৰ পূজা অনুষ্টুপীয়াকৈ পাতিছে, মই জানিছোঁ। মানে কি, আমি যদি ক'ভিডৰ পৰা আমি ৰক্ষা পাব পাৰোঁ, আমি অইন বাৰু ভালকৈ উৎসৱ পাতিব পাৰিম। কিন্তু তাৰ মাজতো তই আজি দোকান দিছোঁ, কেনেকুৱা চলি আছে দোকান? একদম ভালেই নহয়। আজি ৰামনৱমী পূজা হিচাপে ভাল হ'ব লাগিছিল, মানুহে নাই। মই দেখিছোঁ মানুহ। ঠিক আছে, তোৰ মানে দোকানখন উন্নত হওক, আমি তাৰে কামনা কৰিছোঁ। ঠিক আছে, এয়া আমাৰ লগৰ আইসক্রিম খুব ভালো, আইসক্রিম খুব ভালো, খাব লাগে, বহুত খুলিলোঁ। তাৰমানে কিবা এটা খাই লওঁ। ঠিক আছে, আমি সিহঁতৰ লগত খাওঁ। সকলো ইয়াৰ লগতে আমি এতিয়া ভ্লগটো সামৰণি কৰোঁ। আৰু মোৰ ফালৰ পৰা মানে আমাৰ সকলোৰে ফালৰ পৰা আপোনালোকক আমি দুৰ্গা পূজাৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। ধন্যবাদ। জয় অসম।